কিনো কম একো ভাবিয়ে পোৱা নাই। অলপ ওলাই গৈছিলোঁ, ভাবিছিলোঁ মনটো ভাল লাগিব নেকি, নাই একেই, একো ভালেই নলগা হৈ থাকিলে দেখোন। যিজন মানুহে অসমখনৰ কাৰণে ইমান কৰিলে, আমাৰ চবৰ কাৰণে ইমান মাত মাতিছিলে, সেই মানুহজনৰ কাৰণে আমি জাষ্টিচ বিচাৰিব লগা হৈছে। মই যে মোৰ জীৱনকালত যে এইটো দিন দেখিবলৈ পাম, মই কেতিয়াও কল্পনাও কৰা নাছিলোঁ। এনেকুৱা এটা দিনো যে আহিব, কেতিয়াও সপোনতো ভবা নাছিলোঁ। কি যে হৈ গ'ল নহয়, গোটেইখন একদম নিমাও। কাৰ কি হৈছে মই নাজানো, কিন্তু মোৰ ব্যক্তিগত কথাটোহে কৈছোঁ। আৰু এইখন বাৰু কিবা নাটক চলি আছে নি বাৰু? মোৰতো তেনেকুৱাই লাগিছে এতিয়া। লাহে লাহে যিমান দিন বাগৰি গৈছে, কিবা নাটক চলি থকা নিচিনাহে লাগিছে। মই একো ধৰিব পৰা নাই। বৰ দুখৰ কথা হৈছে। আমি তেনেকুৱা এজন ব্যক্তিৰ কাৰণে আজি জাষ্টিচ বুলি চিঞৰিব লগা হৈছে। আজি এইটো ক্ষেত্ৰত আপোনালোকে চিন্তা কৰকচোন, আজি তেওঁ যদি থাকিলেহেঁতেন, কাৰোবাৰ যদি এনেকুৱা হ'লহেঁতেন, তেওঁ আজি কিমান মাত মাতিলেহেঁতেন। একদম জীৱনটো এনেকুৱা হৈ গ'ল যেন নিজৰ কোনোবা আমাৰ যেন মানে কি ক'ম আৰু, আমাৰ যেন লাখুটিডালেই যোনটো বেকবোন কয়, বেকবোনডালেই যেন নাইকিয়া হৈ গ'ল, তেনেকুৱা লাগি গৈছে একদম জীৱনটো। একোতে মন বহাব পৰা নাই। যেনে তেনে মাইণ্ডটো ডাইভাৰ্ট কৰি কিবা এটা কৰিবলৈ লওঁ, আকৌ একেখিনি কথাকে মনলৈ আহি থাকে, একেখিনি বস্তুকে। কিয় বাৰু এই মানুহজনৰ লগত এনেকুৱা কৰিলে? ইমান এজন ভাল মানুহৰ লগত কিয় এনেকুৱা কৰিলে? আমি কাক বিশ্বাস কৰিম তেনেহ'লে? কাক বিশ্বাস কৰিম? নিজৰ ছাঁটোৰ বাহিৰে দেখোন কাকোৱে বিশ্বাস কৰিব নোৱাৰিম। তেওঁ দেখোন নিজৰ চব দিয়ে দিছিলে চবকে, তথাপিতো মই একো ধৰিবও পৰা নাই এইবোৰ। অকল ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ লগত যদি অন্যায় হৈছিলে, সোনকালে ভগৱানে যাতে তেওঁক জাষ্টিচ দিয়ে, সোনকালে যাতে আমি দেখিবলৈ পাওঁ। ক'বলৈ বিশেষ একোৱেই নাই। মনটো একদম বেয়াই লাগি থাকে। অকণমান কিবা এটা কৰি মনটো ডাইভাৰ্ট কৰোঁ, আকৌ একেই, একো ভালেই নালাগা হৈ থাকিলে দেখোন। কাৰ কি হৈছে মই নাজানো, মোৰ নিজৰ ব্যক্তিগত কথাটোহে কৈছোঁ। ঠিক আছে তেনেহ'লে।